ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ নতুন ৰিক্ৰুটমেণ্ট আহিব 2026 পোষ্ট কিমান আছে 395 পোষ্ট আৰু আপোনালোকে এপ্লাই কৰোঁতে অনলাইন এপ্লাই কৰিব পাৰিব তেতিয়াহ'লে ইয়াৰ কোৱালিফিকেশ্যন কি লাগিব কোৱালিফিকেশ্যন হৈ গ'ল আপোনালোকৰ মাত্ৰ গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট বা প্ৰফেচনেল ডিগ্ৰী যিকোনো তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক তাৰ ওপৰতে এই ভিডিঅ'টো কথা পাতিম যদি চেনেলটো নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ মই এনেকুৱা টাইপৰ ভিডিঅ' চাই থাকোঁ আৰু যদি ফেচবুকত চাই আছে প্লিজ পেজটো ফ'ল' কৰি ল'ব এতিয়া চাওক এইটো হ'ল অৰ্গেনাইজেশ্যনটো হ'ল ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা আৰু পষ্টটোৰ নাম হ'ল স্পেচিয়েলাইজড অফিচাৰ এণ্ড জেনেৰেল বেংকিং অফিচাৰ পোষ্ট ইয়াৰ পোষ্ট কিমান আছে 395 পোষ্ট আৰু কোৱালিফিকেশ্যন যিহেতু ক'লোৱে গ্ৰেজুৱেশ্যন পোষ্ট গ্ৰেজুৱেশ্যন বা ডিপ্ল'মা প্ৰফেচনেল ডিগ্ৰী লাগিব আৰু এজ লিমিট কি ভেৰাইজ মানে বেলেগ বেলেগ ধৰণৰ আছে ফি কিমান দিব লাগিব 177 টকাৰ পৰা 1180 টকা লাগে ষ্টাৰ্ট ডেটটো হৈ গ'ল 21 জুলাই অৰ্থাৎ যোৱাকালিৰ পৰা আৰু লাষ্ট ডেট হৈ গ'ল 10 আগষ্ট এতিয়া চাওক ইয়াত মানে ভেকেঞ্চি খিনি পোষ্ট খিনি কেটেগৰী ৱাইজ ভাগ কৰি আছে এছ চি কাৰণে 57 এছ টি কাৰণে 27 OBC কাৰণে 105 EWS কাৰণে 36 আনৰিজাৰ্ভৰ কাৰণে 170 আৰু টোটেল আছে 395 পোষ্ট ইয়াৰ পিছত আহি গ'ল পোষ্ট খিনি চাওক পোষ্ট খিনি আছে প্ৰথমতে এইটো মেনেজাৰ তাৰ 163 পোষ্ট চিনিয়ৰ মেনেজাৰ 153 চিফ মেনেজাৰ 52 এছিষ্টেণ্ট জেনেৰেল মেনেজাৰ 20 আৰু ডেপুটি জেনেৰেল মেনেজাৰ 7 টোটেল তেনেকে 395 পোষ্ট ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে ইয়াৰ এজ ৰিলেক্সেশ্যন দিয়া আছে তেনেকে আপোনালোকে চাব পাৰে যে পোষ্ট 5 বছৰ ST বা SC কাৰণে আৰু OBC কাৰণে 3 বছৰ আৰু PWD কাৰণে 10 বছৰ ইয়াৰ পিছত আছে এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব জেনেৰেল বেংকিং অফিচাৰ কাৰণে গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন আপোনালোকে BA BSc BCom যি কৰি পেলাই হ'লেও আপোনালোকে গ্ৰেজুৱেশ্যন কৰি জেনেৰেল বেংকিং অফিচাৰৰ কাৰণে এপ্লাই কৰিব পাৰে তাৰপিছত IT পোষ্টৰ কাৰণে BE BTech MCA MTech MSc বা এনেকুৱা খিনি লাগিব IT পোষ্টৰ কাৰণে চাৰ্টাৰ একাউণ্টেণ্টৰ কাৰণে চিম্পল CA লাগিবই আৰু ল অফিচাৰৰ কাৰণে LLB ইঞ্জিনিয়াৰিঙৰ কাৰণে BA BTech তাৰপিছত আৰ্কিটেক্টৰ কাৰণে ডিগ্ৰী অফ আৰ্কিটেকচাৰ লাগিব আৰু ফৰেক্স অফিচাৰ কাৰণে গ্ৰেজুৱেশ্যন উইথ MBA বা PG ইন ফাইনেন্স ৰিস্ক মেনেজমেণ্টৰ কাৰণে গ্ৰেজুৱেশ্যন পোষ্ট গ্ৰেজুৱেশ্যন উইথ ৰিলেভেণ্ট এক্সপিৰিয়েন্স আৰু আদাৰ কোৱালিফিকেশ্যনৰ কাৰণে কোৱালিফিকেশ্যন এজ প্ৰেছক্ৰাইব ইন নটিফিকেশ্যন তাৰপিছতে আহি গ'ল ইয়াত আপোনালোকে SC বা ST বা PWD কাৰণে 177 টকা আনৰিজাৰ্ভ EWS OBC কাৰণে 1880 টকা তাৰপিছত ইয়াত দেখা আছে যে কেনেকে আপোনালোকে এপ্লাই কৰিব লাগে এতিয়া চাওক আপোনালোকে যদি নিজে এপ্লাই কৰিব অসুবিধা পায় মোক কণ্টেক্ট কৰিলে হ'ল এইটো মোৰ ফোন নম্বৰ মই ধুনীয়াকৈ আপোনাক এপ্লাই কৰি দিম আপুনি ঘৰতে বহি এপ্লাই কৰিব পাৰে ইয়াৰ পিছত এখন ইম্পৰ্টেণ্ট ডেটছ যিখিনি কি আছে 21 জুলাই আৰম্ভ হৈছে 10 আগষ্টত শেষ হ'ব আৰু এক্সাম কেতিয়া হ'ব এইটো পিছত জনাব তেতিয়াহ'লে ভিডিঅ'টো মানে যদি ভিডিঅ'টো অকণমান যদি হেল্পফুল যেন লাগিল প্লিজ চেনেল ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ মই এনেকুৱা টাইপৰ ভিডিঅ' চাই থাকোঁ আৰু যদি আপোনালোকে ফেচবুকত চাই আছে প্লিজ পেজটো ফ'ল' কৰিম তেতিয়াহ'লে মই দেৱজিৎ শইকীয়া চাইনিং অফ